কিন্তু টিভিটো কিমান চাই থাকে আজি বাজাৰৰ পৰা যাই অলপমান শাক চাক লৈ নাহে কিয় শাক চাক বহুত দিন খোৱাই নাই যাওঁ ৰ'বা বজাৰক ময়ো ভাবি আছিলোঁ ৰ'বা এই আৰু আহাতে পাই যদি ক'ৰবাত এই আধা কেজিমান কৈ মাছ লৈ আহিবচোন আজি শাক খেতি কৈ মাছ ৰান্ধিম হ'ব দে আনিম দে মজা লাগে কিন্তু দে কৈ মাছ শাক খেতি খাই বহুত দিন খোৱাও নাই না লৈ আহিবচোন হ'ব দে পালি আনিম দে যাক সোনকালে যাক নহ'লে আৰু দেৰিকৈ গ'লে বেলেগে বাচি এৰি থৈ যাব আনিব লগা হ'ব ভাল শাক বা বিক্ৰী হৈয়ে যাব যাক সোনকালে যাক যাওঁ ৰ'বা এই মনাখান দেচোন মোক মনাখানে আগফালে গাজালত দালি থোৱা আছে যাক আপুনি য'তে একেলগে লৈ যাব আগফালে মানে এই বাৰেণ্ডাৰ গজালত না কি বাৰেণ্ডাৰ গাজালতে আছে দে হ'ব দে মই অলপ য'তে একেলগে লৈ যাম দে দিয়ক যাক সোনকালে দাদা আহক একদম ফ্ৰেছ মাল আছে লৈ যাওক আহাত আহিছোঁ ৰ'বা পিছে এই শাকগিলা কেনে ভাল না আজি চিঙা না আগতে ছিঙি থোৱা দাদা একদম টেনশ্যন ল'ব নালাগে একদম বঢ়িয়া শাক দাদা একদম ঘৰৰ শাক আজি ছিঙি আনিছোঁ একদম দাদা শাক একদম মচমচীয়া হৈ আছে দাদা একদম আজি উঠি আনিছোঁ ঘৰৰ পৰা একদম ঘৰৰ বাৰী শাকে দাদা একদম অলপো সাৰ মাৰা নাই আজি আপুনি নিতো চাওক আজি আপুনি ঘৰত নি খাই চাওক বেয়া পাই যদি তাৰপিছত মোক ক'ব পইচা ঘূৰাই দিম যাওক আপোনাক হ'ব দে গম পাইছোঁ দে ভাল বুলি পিছে দামটোহে আচল কথা দাম চাইহে কাম হ'ব পিছে মুঠা কিমানকৈ বেচিছ আকৌ দাদা পালেঙৰ 10 লাই 15 বাপ্পা ঐ কিনো কোৱা একদম জুইহান দাম কৈছ দেখোন না শাকে বেচিছ না এনেকৈ বাপ্পা ঐ শাকৰ দাম দেখোন কিবা 90,000 দামমান ধৰিছ বাপৰে নহয় দাদা এই আপোনাক বুলি অলপমান কমতহে দিছোঁ বেলেগ হ'লেতো মই মুঠাই 20-25 মানকৈ ক'লোঁ হয় ঘৰত দাদা এই সাজ চান নামৰা শাক না সেইকাৰণে অলপ দামটো বেছি হয় দিয়ক আৰু উপায় নাহে হ'লেও অলপ হিচাপতকৈ বেছিয়ে লৈছ হা এই ঢেকীয়াৰ মুঠা কিমানকৈ দিছ দাদা ঢেকীয়াৰ মুঠা 20 টকা কি মানুহ মাৰি দিবা পাৰে কিনো কথা ক'বা আহিছ হা ঢেকীয়াৰ মুঠা 20 টকা হ'ব দে আৰু বাপা আজি আৰু শাকখন নহয় দে আৰু শাকটো আজি বাদে দিলোঁ আৰু দাদা আহক অলপ কিবা কমকৈ ধৰিম আহক অলপ কিবা এৰা ধৰাকৈ দিব আহক কিবা হ'ব দে নালগে আজি আৰু পিছত কেতিয়াবা নিম দে হ'ব দে বাপ্পা ঐ দাম দেখোন বাজাৰৰ পৰা খালী হাতে আহে মানে তুই শাক চাক নাপলাক না কি বাপ্পা ঐ খাবা দে শাক বাজাৰত যি মুঠতে জুইহান দাম বাজাৰত শাকৰ লাইন মুঠা 15 পালেঙৰ মুঠা 20 ঢেকীয়াৰ মুঠা 20 কিনো কয় ইমান দাম হৈছে শাকৰ বাপা নক'বা দে আৰু মুঠতে এই দামত ক'ত শাক খাবা কিনি আনি এই দামত নৰি দিয়ক আৰু মই কিবা এটা ব্যৱস্থা কৰি আছোঁ ৰ'ব এই বাৰী পাছফালে যে 2 পাতমান ঢেকীয়া আছে তাকে মাজতে তুলি আনিবা দিয়ক ৰ'ব সেই কিবা এটা ভাজিব পাৰিম সেইটোৱে কৰা সেতকৈ ভাজা যদি ভাজা ভালেই হয় মাজনী শুনচোন কি হ'লে মা এই বাৰী বাৰী 2 পাতমান ঢেকীয়া ছিঙি আনচোন যা আহিলি না এটা ডিষ্টাৰ্ব দিবা কিবা এটা কৰি থাকিলে মাজতে আহিলি আৰু ডিষ্টাৰ্ব দিবা হ'ব যা কি কৰি আছা তুই জানা আছে যা তই বিছনাখনত পৰি মোবাইলটোহে টিপি আছা মোবাইল টিপা ডিষ্টাৰ্ব হৈছে তোৰ তৎক্ষণাত যা বুলি কৈছোঁ যা নৰো মই যাবা নৰো তই যা মই নৰো মই এনেই আছোঁ নেকি হা মোৰ বেলেগ কাম আছে সেইকাৰণেহে কৈছোঁ তোক তৎক্ষণাত যা নহ'লে কিন্তু তোৰ মোবাইল আফালে ভাঙিম মই আজি গম পাবি দে গেছো দে আটা কৰবা নালগে যা আৰু কিন্তু ভালকৈ চাই চিতি আনবি যোৱাবাৰ ঢেকীয়া আনবাৰতে ঢেকীয়া আবাৰ লৈছিলি এইবাৰ অলপ চাই চিতি আনবি ভালকৈ হ'ব দে লেকচা বনাব নালগে হ'ব দে আনিম মই যা সোনকালে আন মই ভাত ৰান্ধবা লাগে পাপ্পা ঐ মায়ে কিন্তু কিছু জ্বালা দিবা পাৰে দেই অলপমান শান্তিত মোবাইলটো টিপা নেদেয়ে মানে মোবাইলটো টিপি থকা দেখিলে মানে সহ্যই নহয় আৰু কিবা নহয় কিবা এখন কাম আনি দিব চাপি মূৰত মানে এতিয়া সোনকালে যাই আনো 2ডালমান তুলি নহ'লে আৰু আজি গালি খাই থাকোঁতে যাব দিনটো পাপ্পা ঐ তুলিলো দে 4ডালমান আৰু হ'ব দে আজি আৰু এতকৈ নৰি আৰু পাপা 1 বজাৰ হ'ব দে আৰু লৈ যাওঁ এতকৈ নৰো আৰু মায়ে মল্লো দে মোক খালাক দে এই ধলছি খালাক মায়ে মাজনী কি হৈছে তোৰ কি হ'লে মায়ে যুগ মায়ে যুগ খালাকে মোক জোকে কি ডাঙৰ জোকে খালাক বাপ্পা তই জোখত দেখি এনে লগাইছা তই যি এটা লগাইছা মই ভয় খাই গ'লো বোলে কিবা সাপ চাপে ওলাল নেকি চাওঁ ক'ত জোক মায়ে কৰি তই সাধাৰণ চিনা জোখ লগত ভয় কৰা
কৈছি দে তই ইয়াৰ বাপা এনে দেখোন মুখেদি গোটেই 7,000 চাউল খায় কৈছি দে তোৰ তাত নহ'ব দে সহায় গখানি হ'ব দে তই ইয়াৰ শাক তুলিব নালাগে দে হ'ব তই যাই নিজৰ ৰুমত মোবাইলটোৱে টিপি থাক যা বিছনাখনত পৰি পৰি মোবাইলটোৱে টিপি থাক তই সেইটো কামেই পাৰা যা ভালকৈ যা 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 হ'ব যা আমাক আৰু শাক তুলি খাব নালাগে যা তই হ'ব তই ইয়াৰ মোবাইলটোতে লাগনি যা